মই নজনাকে জানৈ হলানো বৰ এজনী চকুতে পিৰিতিৰ চাৱনী। লোকৰ ছোৱালী ডাঙৰ কৰিব কিন্তু সুধি ডাঙৰ কৰিব লাগিব নেকি? হে ভাল কথা ক'বলৈ আহিছ? এই হ'ব থ, নিজেতো গাব নোৱাৰ আৰু লোকে গালেও তোৰ গাত বৰ শিক্ষা লাগে। কেলা ছোৱালী দেখিলে ৰ'বই নোৱাৰা হয়, মুখত একেবাৰে তাৰ গান কি চাবা, ইছ একেবাৰে বাকীয়ে নাই তাৰ। ঐ তহঁতিকেইটাই যে সদায় এনেকৈ কুকুৰ মেকুৰী নিচিনাকৈ লাগি থাক, তহঁতৰ বেলেগ কাম নাই নেকি হয়? মই আকৌ চাহ আহিলে লগাই দিম, তহঁতিকেইটা ছোৱালী পাগল বুলি মই কৈ দিম আকৌ তহঁতৰ কথা। ঐ বন্ধু এইটোকতো আমি একো কোৱা নাই, হে তই যে পেকপেকাই আছ মনে মনে বহি থাক কেলা। এই শুনজনী নুসুধিবা তোমালৈ মোৰ মৰম আছে। সেই চুপ মনে মনে থাক। ঐ কুকুৰ যাহঁতৰ হা কি চিঞৰ বাখৰ কৰিছ তহঁতি অথনিৰ পৰা হা? শুনিহে আছোঁ মই বাহিৰৰ পৰা চব তহঁতৰ কথা। আপুনি ক্লাছ আছে বুলি নাজানে নেকি? হে অত দেৰি বাহিৰত কি বাল ছিঙি আছিলে? ইমান মুখ ছাৰ তহঁতৰ, এজন মাষ্টৰক তহঁতি ইমান বেয়াকৈ অপমান কৰ। ই ছাৰ সুবিধা পোৱাৰ কাৰণেহে গালি পাৰিছে, আপুনি গালি পাৰিলে দেখোন কাৰো মুখলৈ নাচায়, একেবাৰে গোটেই গাখীৰখনে গালি পোৱাৰ নিচিনাকৈ পাৰে। তহঁতৰ এনেই বহুত ডাঙৰ ডাঙৰ লেকচাৰ, কিবা এটা সুধিলেহে তহঁতি ক'ব নোৱাৰ। আগে সুধি চাওকচোন, নোৱাৰিলে ক'ব। হা আমি যেনিবা নোৱাৰিলে নাই আৰু নোৱাৰিলে আপুনি ক'ব, আপুনি কি কাৰণে আছে? এনেইতো ইয়াত চাকৰি কৰি আপুনি দৰমহাকেইটা খাবলৈ চৰকাৰে পঠিয়াইছে নেকি আপোনাৰ ইয়াত? তহঁতি মোৰ ইজ্জতত ধৰি কথা কৈছ, কুকুৰৰ পুতেকহঁত হা ৰচোন তই কচোন ঐ ক হা হিমালয় আৰু শৌচালয়ৰ মাজত পাৰ্থক্য কি কচোন? সেইটোনো আৰু কথা হ'লনে? হা সেইটো কথা আৰু আমাক আপুনি সুধিব লাগেনে? শৌচালয় মানে হৈছে য'ত আমি ধৰি লওক হাগিলে গুটো আমি য'ত আমাৰ ধৰি লওক ঘৰত বোলে লেট্ৰিন বনোৱা থাকে, আমি যদি লেট্ৰিন কৰোঁ গুটো আমাৰ কি হয় তললৈ গুচি যায়। আৰু হিমালয়ত আমি একেবাৰে ওপৰত গৈ যেতিয়া হাগোগৈ ন, হগাৰ পিছত তাত বৰফে গুখিনি নাখাই গ'লে গুখিনি নাখাই যায় আৰু তাতে সেইটোৱে কথা পাৰ্থক্য থাকিবলৈ কি কথা থাকিলেতো? গম পোৱা গৈছে আৰু তহঁতৰ মূৰত কি মাল আছে বুজিছ? এই শৌচালয়ত থকা মালটোৱে তোৰ মূৰত সোমাই আছে যেন পাইছোঁ তোৰ কথা বতৰাবোৰ চাই। অ' ছাৰ আপুনি যে ইমান লেভেল মাৰি আছে, আপুনি কওকচোন অৰ্ধাংগিনী মানেনো কি? অৰ্ধাংগিনী মানে হৈছে, তোক বহলভাৱে তহঁতক যদি বুজাবলৈ মই যাওঁ, অৰ্ধাংগিনী মানে অংগ মানে কি? অংগ মানে হৈছে বডি পাৰ্টছ। অংগ মানে কি? বডি পাৰ্টছ। অংগ অৰ্থাৎ দেহ। আমি কি কওঁ? অৰ্ধাংগিনী মানে আমাৰ মতা মানুহ আৰু মাইকী মানুহৰ অংগ আধা একেই, অকণমানহে ইফাল সিফাল, গতিকে আধাটো একেই যেতিয়া সেইকাৰণে সিহঁতক কয় কি কয়? অৰ্ধাংগিনী বুলি কয়, গম পাইছ? ব'ল যা ব'ল, এইটোৰ লগত আমি ক্লাছ কৰিলে মৰিব লাগিব, এই যিবোৰ শিকাইছে হে গুটি ভাঙি পঠিয়াব লাগে মৰা চব।